ছমাহলৈকে মই স্কুটি চলাব লগা হৈছিলে, চলাইছিলোঁ। ফল মূল ধৰক এনেকুৱা মিঠা জাতীয় বস্তু তেনেকুৱা আৰু। এজনী মায়ে পালে দেই ইজনী। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু চাই ভাল পাব, আৰু চাই কেনেকুৱা পালে জনাব নিশ্চয়। আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, তেতিয়া আগলৈকে আমাৰ ভিডিঅ'সমূহ এনেদৰে চাই থাকিব পাৰিব। আৰু এতিয়া ৰাতিপুৱা হৈছে, মই শুই উঠি মুখখন ধুই আহিছোঁ। আৰু আজি বতৰটো বহুতেই ভাল, দেখাম বাৰু দেই। চাওক আজি বতৰটো বহুত ভাল, একেবাৰে ৰ'দ নাই। এনেকুৱা বতৰে ভাল লাগে ন গৰমত। তো আজি একদম ঠাণ্ডা পৰিৱেশ আমাৰ ফালে। এতিয়া চাহ বনামগৈ, চাহ খাই পিনি বাৰু আৰম্ভ কৰিম আৰু ভিডিঅ'টো। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু চাই কেনেকুৱা পালে নিশ্চয় জনাব। এইফালে লাল চাহৰ লগত পকা কঁঠাল খাম, মানে পকা কঁঠাল এটা আছিলে আমাৰ পিছতীয়া হয়, সেইকাৰণে আজি খাব লাগিব এয়া। এইফালে মই চাহ বাকি থৈছোঁ। এইফালে শুনচেঙক মায়ে এতিয়া লৈ আছে, মই ঘৰটো ভালদৰে মুচি লওঁ। ঘৰটো সাৰোঁ আৰু মুচোঁ, কাৰণ লেতেৰা হৈ থাকিলে মনটো ভাল নালাগে। মই লেতেৰা একেবাৰে বেয়া পাওঁ, সেইকাৰণে মই ঘৰটো মুচি লওঁ। মায়ে অকণমান শুনচেঙক লৈ দিছে এয়া বোলে। কাম বন কৰি গা পা ধুই আজৰি হৈ ভাত পানী খাই একেবাৰে আজৰি হৈ এতিয়া অকণ বহিব আহিছোঁ বাৰান্দাতে। ল'ৰাটো শুই আছে বাৰু, তাক খোৱালোঁ অলপ আগত। এতিয়া পুখুৰীৰ পাৰলৈ আহিছোঁ। মায়ে বৰশী বাম বুলি কৈছে, সেইকাৰণে মই আগতীয়াকৈ আহিলোঁ। আৰু এইফালে দেখিছে আমাৰ পথাৰ, এইয়া পথাৰ দেখিছে নহয় আমাৰ। সেয়া পাপা গৰুলে ঘাঁহ কাটি আছে, বতৰটো ডাৱৰীয়া কাৰণে আজি। এইটো আমাৰ পুখুৰী, আৰু ইয়াতে বৰশী বাব লাগিব এতিয়া। মোৰ প্ৰেগনেঞ্চি যিটো জাৰ্ণি আছিলে, সেইটো আচলতে ক'বলগীয়া বিশেষ একো নাই। একো নাই মানে একোৱেই নাই প্ৰেগনেঞ্চি জাৰ্ণিটোৰ বিষয়ে ক'বলৈ। তেওঁ কৈছোঁ আৰু মোৰ প্ৰথম অৱস্থাৰ পৰা একেবাৰে 9 মাহ, মানে 9 মাহ দিন মোৰ তেনেকুৱা একো প্ৰব্লেম হোৱা নাছিলে। ধৰক কিছুমানৰ যে হয় মানে প্ৰেগনেণ্ট হোৱাৰ লগে লগে যেতিয়া বাচ্ছা এটা গৰ্ভত ধাৰণ কৰে, তেতিয়াই মহিলাগৰাকী বহুত বিশেষ মানে বহুত চেঞ্জ আহে তেওঁৰ মানে শাৰীৰিক বা মানসিকভাৱে। কিন্তু মোৰ তেনেকুৱা একো নাছিলে। মানে বেলেগৰ ধৰক বমি ভাৱ হয় বা বমি হয়, মূৰ ঘূৰাই, গোন্ধ পায়, খাব নোৱাৰে, তেনেকুৱা ধৰণৰ হয়। কিন্তু মোৰ তেনেকুৱা একদম হোৱাই নাছিলে। আৰু মানে তেওঁ শ্বেয়াৰ কৰিছোঁ আৰু মোৰ জাৰ্ণিটোৰ বিষয়ে। মানে মই লাকি বুলি ভাবোঁ নিজকে, কাৰণ বেলেগৰ যিমানখিনি হয় সিমানখিনি মোৰ তাৰ আধাও নাই হোৱা মোৰ ক্ষেত্ৰত, সেইকাৰণে মই লাকি বুলি ভাবোঁ। মই যিমান পাৰোঁ সিমান খাইছিলোঁ। খাবলৈ মন যায় আচলতে, ইটো সিটোৰ পিছত মই খাই থাকোঁ। হৰমনবিলাক চেঞ্জ হ'লে এনেইতো খং ৰাগবিলাক হয়েই আৰু ন। তো মোৰ মানে অলপ খং ৰাগবিলাক হৈছিলে। খং মানে কি, এনেও বাৰু মই অকণমান খঙালেই, হ'লেও মই তেতিয়া অকণমান খং হৈছিলে। ধৰক যেতিয়া মানে গুৰুত্ব নাপাওঁ, যিমান পাব লাগে মানে আপোনজনৰ পৰা সিমান গুৰুত্ব নাপাওঁ, তেতিয়া অকণমান খং ৰাগটো বেছি হৈছিলে। তো তেনেকুৱাই আৰু ধৰক মানে শাৰীৰিকভাৱে বা মানসিকভাৱে বহুত চেঞ্জ আহে বুলি কয়, কিন্তু মোৰ ক্ষেত্ৰত একেই বুলি মই ভাবিছোঁ। মানে তেনেকুৱা মই প্ৰব্লেম নাপালোঁ একো। এতিয়া যেনেকৈ আছোঁ ফ্ৰীলি নৰ্মেলি, তেতিয়াও তেনেকৈ আছিলোঁ। মানে সকলো ধৰণৰ কাম বনখিনি কৰিছিলোঁ, সকলো বস্তুৱেই মই খাইছিলোঁ, নোখোৱা একো বস্তু নায়েই বাৰু। কাৰণ ডক্টৰেও কৈছিলে যে চব খাব পাৰে বুলি, তেনেকুৱা ধৰণৰ। তো সেইকাৰণে চবেই খাইছিলোঁ। আৰু লক্ষণ বুলি ক'লে মোৰ ক্ষেত্ৰত এনেকৈ লক্ষণ নাই। আৰু আল্ট্ৰাচাউণ্ড যেতিয়া কৰিছিলোঁ, প্ৰথম আল্ট্ৰাচাউণ্ড তেতিয়া মই কৰিছিলোঁ, তেতিয়া হাৰ্টবিটটো আছিলে 162।
আৰু কয় যে 140 ওপৰত থাকিলে ছোৱালী হয় বুলি কয় আৰু 140 তলত থাকিলে ল'ৰা হয় বুলি কয়। তো এই ক্ষেত্ৰত মই ক'ব লাগিব যে 162 আছিলে মোৰ বেবীটোৰ হাৰ্টবিট। তো মোৰ ল'ৰাই হৈছিলে। তো সেই ক্ষেত্ৰত মই এইবিলাক নামানো। আৰু আপোনালোকেও বিশ্বাস নকৰিব এই ক্ষেত্ৰত যে মানে হাৰ্টবিটটো বেছি হ'লে বা বেছি হ'লে ছোৱালী হ'ব বা কম হ'লে ল'ৰা হ'ব, এই ক্ষেত্ৰত নহয়। কাৰণ মোৰ লগত সেইটো নহ'লে, আৰু সেইকাৰণে মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে হাৰ্টবিটৰ লগত কোনো কথা নাই। আৰু মানে আৰু কিছুমানৰ ধৰক ভৰি ফুলাৰ সমস্যা থাকে ন, তো সেইখিনি চুজেন বুলি কয়, যিটো ভৰি ফুলাৰ সমস্যা থাকে। তো সেইটো মোৰ ক্ষেত্ৰত একেবাৰেই নাই। মানে যেতিয়া মই ডক্টৰৰ ওচৰত দেখাব যাওঁ তেতিয়া ছাৰে কয় যে এইটো সেইটো প্ৰব্লেম হৈছে নেকি। মই যে কওঁ মোৰ ছাৰ একো প্ৰব্লেম নাই, তেতিয়া ছাৰে কৈছিলে যে আপুনি বহুত লাকি, 100%ৰ ভিতৰত 5% মানে মানুহৰহে লাকি হয় বুলি কৈছিলে, আৰু 95% মানুহৰ মানে কিবা নহয় কিবা থাকেই বুলি কৈছিলে। তো সেই ক্ষেত্ৰত মই লাকি আৰু বাকী ধৰণে মোৰ একোৱে প্ৰব্লেম নাই। মানে বাকী একোৱেই মোৰ প্ৰব্লেম নাই, অকল জাষ্ট হিমগ্ল'বিনটো অলপ কম হৈছিলে, আৰু সেইটোৰ বাহিৰে মোৰ একোৱেই প্ৰব্লেম নাছিলে। আৰু লাষ্টৰ ফালে মানে থাৰ্ড ট্ৰাইমেষ্টাৰ লাষ্টৰ ফালে অকণমান দুদিনমান টোপনি কম হৈছিলে, আৰু সেইটোৱে অলপ প্ৰব্লেম পালোঁ। আৰু তেনেকুৱা ধৰণৰ বিশেষ মানে খাব নোৱাৰা, গোন্ধ পোৱা, টোপনি নহা বা বমি অহা, এইবিলাক একোৱেই প্ৰব্লেম মোৰ হোৱা নাছিলে। সেইকাৰণে মই ইমান ক'ব নোৱাৰিম বাৰু। মোৰ ক্ষেত্ৰত মানে অলপ বেলেগ আছিলে। তো মই সেইকাৰণে ভাবোঁ যে মই লাকি। আৰু সেয়া আমাৰ হাৰ্টবিটৰ কথা ক'লোৱেই যে ল'ৰা হ'ব বা ছোৱালী হ'ব এইটো হাৰ্টবিটৰ পৰা গম পোৱা কেতিয়াও নাযায়। মোৰ 162 আছিলে, আৰু 140 ওপৰত থাকিলে ছোৱালী হয় বুলি কয়, আৰু 140 তলত থাকিলে ল'ৰা হয় বুলি কয়। কিন্তু মোৰ সেই 162 আছিলে, তো সেয়া আৰু ল'ৰাই হ'ল আৰু মোৰ। সেইকাৰণে এই ক্ষেত্ৰত মই মানে বিশ্বাস কৰিবলৈ নকওঁ, আৰু মই নিজেও কৰা নাছিলোঁ বাৰু। আৰু মিঠাটো খাইছিলোঁ বাৰু, মিঠা খাব মন গৈছিলে। আৰু এনেও বাৰু মই মিঠা খাই ভাল পাওঁ, এতিয়াও মই সেই মিঠাই খাওঁ। বেছিকৈ খাইছিলোঁ, পেষ্ট্ৰি খাইছিলোঁ, ৰসগোল্লা খাইছিলোঁ, পেৰা খাইছিলোঁ। এই তিনিটা বস্তুৱে মই বেছিকৈ খাইছিলোঁ সেইটো সময়ত, প্ৰেগনেঞ্চিৰ সময়ত। সেয়াই মিঠা খাব মন গৈছিলে মোৰ। আৰু কিছুমানে কয় যে নিমখীয়া খাব মন গ'লেহে ল'ৰা হয় আৰু মিঠা খাব মন গ'লে ছোৱালী হয়, কিন্তু এইটো একেবাৰে মিছা কথা। মই নিমখীয়া একেবাৰে খোৱা নাছিলোঁ, আৰু মই খাবলৈ মন নাযায় মানে নিমখীয়া বস্তু মই নাখাওঁ, এতিয়াও নাখাওঁ। মিঠাহে খাবলৈ মন যায়, সেইকাৰণে মিঠা খাইছিলোঁ। আৰু এটা কথা ক'ব লাগিব, 3 মাহলৈকে মই গাড়ী চলাইছিলোঁ, আৰু মানে 6 মাহলৈকে মই স্কুটি চলাব লগা হৈছিলে, চলাইছিলোঁ। কিন্তু মই ডক্টৰক সুধি লৈছিলোঁ যে ছাৰ স্কুটি চলাব পাৰিম নে নোৱাৰিম। তেতিয়া ছাৰে কৈছিলে যদি একো প্ৰব্লেম নাই তেতিয়া চলাব পাৰিব, যদি প্ৰব্লেম পায় তেতিয়া চলাব নালাগে বুলি কৈছিলে। তো মোৰ ক্ষেত্ৰতো একো প্ৰব্লেম নাছিলে, মই কৈছোঁৱেই। আৰু সেইকাৰণে মই 6 মাহলৈকে স্কুটি চলাইছিলোঁ। আৰু 7 মাহৰ পৰা অলপ ৰিস্ক হয়, সেইকাৰণে 7 মাহৰ পৰা মই চলাবলৈ এৰি দিলোঁ। তো 6 মাহলৈকে মই চলাইছোঁ স্কুটি। আপোনালোকেও যদি চলাব বিচাৰে পাৰিব, কিন্তু আগতে ডক্টৰক সুধি ল'ব, নিজৰ ডক্টৰজনক সুধি ল'ব। আৰু এটা কথা থাকি গৈছে, মই লং জাৰ্ণিও বহুত কৰিলোঁ। প্ৰেগনেণ্ট অৱস্থাত মই লং জাৰ্ণিও বহুত কৰিলোঁ। সেয়া আপোনালোকে গম পায়। আৰু মই গোলাঘাটৰ পৰা যোৰহাট যাব লাগে ডক্টৰৰ ওচৰলৈ চেকআপত প্ৰতি মাহে। তো কেতিয়াবা মই বাছত যাওঁ, মিষ্টাৰটো ঘৰত নাথাকেই। মিষ্টাৰ আহিলে মিষ্টাৰ লগত যাওঁ, আৰু নহ'লে মা আৰু মই বাছতে যাওঁ। ঘৰৰ পৰা সোনকালে ওলাই যাওঁ 8টামান বজাত। তো তাত মই 10টামান বজাত পাই যাওঁ। তো ছাৰক লগ কৰোঁ, লগ কৰি পিনি তেনেকৈ গুচি আহোঁ আৰু বাছতেই। আৰু সেয়াই আৰু মোৰ ক্ষেত্ৰত মানে তেনেকৈ মই ৰেষ্ট লোৱা নাছিলোঁ, আৰু ছাৰেও মোক ৰেষ্ট ল'বলৈ দিয়া নাছিলে বাৰু বেলেগৰ ধৰণে। তো মই লং জাৰ্ণিও বহুত কৰিলোঁ। কিছুমানে কয় যে প্ৰেগনেণ্ট অৱস্থাত মানে প্ৰেগনেঞ্চিত লং জাৰ্ণি কৰাটো ভাল নহয় বুলি কয়, কিন্তু মই কৰিলোঁ, বহুতেই কৰিলোঁ। মানে প্ৰতিমাহে যাব লাগে যোৰহাট, আৰু যোৰহাট যাওঁতে আমাৰ ঘৰৰ পৰা 1 ঘণ্টা বা 1.5 ঘণ্টা লাগে। আৰু নিজৰ গাড়ীত গ'লে খুব বেছি 1.5 ঘণ্টা লয়, আৰু এনেই বাছত গ'লেতো 2 ঘণ্টামানেই লয়। সেইকাৰণে মানে মোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ মানে ৰেষ্ট নাছিলে। যিমানটো পাৰোঁ তেনেকেই মানে কষ্ট কৰিছিলোঁ। আৰু আমাৰ সোনচেং এতিয়া শুই আছে ভিতৰত, তাক এবাৰ মই চাই আহিমগৈ বাৰু। এইফালে মা বৰশী বাই আছে, মই বহি আছোঁ এইখিনিতে। একদম ধুনীয়া বতৰ মানে আজি বতৰটো কিন্তু মানিব লাগিব, বহুত ধুনীয়া বতৰ একদম। আৰু গৰমো নাই, ৰ'দো নাই, একদম বতাহ মাৰি আছে। তো ভাল লাগিছে বহি এইডোখৰত। এজনী মায়ে পালে দেই, ইজনী কি মাছ এজনী? কুঁহি। আগৰজনী বাহু আছিলে। এই বস্তু মেলা নিব ডাঙৰমূৰীয়া আছিলে নহয় অলপমান।
একেবাৰে হেৰি হৈ গ'ল। আৰু এইফালে শুনচেং সাৰ পালে, সাৰ পোৱাৰ লগে লগে মা গৈ তাক কোচত ল'লে আৰু অকণমান তেনেকৈ তাক উমলাব লাগে সাৰ পোৱাৰ লগে লগে। আৰু এতিয়া ভিডিঅ'টো সামৰি দিছোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব, নিশ্চয় ভাল পালে বুলি আশা কৰিলোঁ। আৰু আজিলৈ বাই বাই।